নমস্কাৰ অসম গুগলছে গুৰুলৈ আপোনালোকক স্বাগতম। প্ৰথমতে জনাব বিচাৰিছো 2019 বৰ্ষৰ শুভ কামনা। যিবোৰ সপোন আশা আকাংক্ষা আপোনাৰ যোৱাটো বছৰত পূৰণ নহল, সেই সপোনবোৰ যাতে এই বছৰত আপোনাৰ সুকলমে পাৰ হয়, আপোনাৰ জীৱনটো মধুৰ আৰু সুখময় হয়। আপোনালোকে চাই আছে গুগল চেট গুৰু আৰু মই বোলো আপোনালোকৰ প্ৰিয় হোষ্ট বিজয় এছ বাবা। Every single day, I'm gonna make something great. That's my way. Every single আমাৰ হবি, পেশন আৰু এইম কেতিয়াও একে হ'ব নোৱাৰে। সেয়েহে আজিৰ ছাবজেক্টত আমি বাছি ল'ম যে আপুনি আপোনাৰ এইম ইন লাইফ কেনেকৈ চুজ কৰিব। তাৰ কাৰণে আমি তিনিটা একদম চিম্পল ডেফিনেশ্যন আপোনাৰ ওচৰত দিব বিচাৰিছোঁ। ডেফিনেশ্যন কেইটা জনাৰ আগতে আমি অকণমান হবি, পেশন আৰু গলৰ বিষয়ে অকণমান জানো আহক। হবি মানে এনেকুৱা এটা বস্তু, ধৰা হ'ল তুমি একশ্যন মুভি চাই ভাল পোৱা। যেতিয়া তুমি আজৰি সময় পোৱা তোমাৰ মোবাইলত বা টিভিত বা কম্পিউটাৰত তুমি একশ্যন মুভিজ চোৱা, দিছ ইজ ইউৰ হবি। আৰু পেশন, ধৰা তুমি ক্ৰিকেট খেলি খুব ভাল পোৱা, ক্ৰিকেটৰ বিষয়ে অধ্যয়ন কৰি ভাল পোৱা, ক্ৰিকেটৰ ষ্টাৰ তেণ্ডুলকাৰ, বিৰাট কোহলি বা ধোনীক তোমাৰ খুব ভাল লাগে আৰু তুমি মেচ চাবলৈ বহুত উৎকণ্ঠা হৈ থাকা, ইণ্ডিয়া হাৰিলে তোমাৰ মনত খুব দুখ হয়। চ' ইউ আৰ পেশনেট এবাউট ক্ৰিকেট। আৰু তৃতীয়তে, হোৱাট ইজ ইউৰ গ'ল। এই লাষ্টৰ শাৰীটোত আমি সদায় কনফিউজ হৈ থাকোঁ। আমি পেশন হবিকে আমাৰ গ'ল বুলি আমি লাইফত আগবাঢ়ি যোৱাত অসুবিধা। প্ৰথম আপুনি জানিবলগীয়া কথাটো হৈছে যে আপোনাৰ কোনটো কামত সফলতা বা পাৰফৰ্মেঞ্চ ভাল আৰু আপোনাৰ কোনটো কাম কৰি বেছি ভাল লাগে। তো এই দুটাৰ মাজত আপুনি পাৰ্থক্য উলিয়াব লাগিব। ধৰা হ'ল তুমি ভাল পেইণ্টিং কৰা বা ভাল ডিজাইন কৰিব পাৰা, সেই কামত তোমাৰ পাৰফৰ্মেঞ্চ বেছি, কিন্তু তাতকৈ তুমি ক্ৰিকেট খেলি বেছি ভাল পোৱা, কিন্তু ক্ৰিকেটত তোমাৰ পাৰফৰ্মেঞ্চ কম। যদিও তুমি ক্ৰিকেট বহুত ভাল পোৱা, ক্ৰিকেটত তুমি বহুত টাইম দিব পাৰা, কিন্তু তোমাৰ ক্ৰিকেটত পাৰফৰ্মেঞ্চ কম বাট তোমাৰ পেইণ্টিঙত পাৰফৰ্মেঞ্চ বেছি। চ' তুমি প্ৰথম ফাইণ্ড আউট কৰিব লাগিব য'ত তোমাৰ পাৰফৰ্মেঞ্চ বেছি আৰু ক'ত তোমাৰ পাৰফৰ্মেঞ্চ কম, যদিও তোমাৰ ভাল লাগে বা নালাগে। চ' ভাল লগা বা নলগাটো ডাঙৰ কথা নহয়, য'ত তোমাৰ আউটপুট বা পাৰফৰ্মেঞ্চ ভাল সেই কামটোত তুমি প্ৰথমে আগবাঢ়ি যোৱাটো উচিত। দ্বিতীয় কথাটো হ'ল, আৰ ইউ কনফিডেণ্ট এবাউট। তোমাৰ বিশ্বাস আছেনে সেই কামটোৰ প্ৰতি, যিটো কাম তুমি কৰিবলৈ গৈ আছা? আৰ ইউ কনফিডেণ্ট এবাউট? তুমি নিশ্চিত নে যে তুমি যিটো কাম কৰিব পাৰিবা তাত তুমি ফলাফল আনিব পাৰিবাই? হয়তো তুমি এবাৰ ফেইল কৰিবা, দুবাৰ ফেইল কৰিবা, বা তুমি বাৰে বাৰে কৰিবা আৰু যেতিয়ালৈকে ফল নাহে তুমি তেতিয়ালৈকে নেৰিবা। মানে কি, তোমাৰ সেই কামটোত নেভাৰ কুইট মেণ্টেলিটি এটা সোমাই পৰিব লাগিব। চ' এইটো হৈছে দ্বিতীয় কাৰণ, আৰ ইউ কনফিডেণ্ট এবাউট ইট। তৃতীয়টো হৈছে আটাইতকৈ ডাঙৰ কাৰণ, মানে কি যাৰ দ্বাৰা তোমাৰ জীৱনটো আৰু বেছি ধুনীয়া হ'ব, আৰু বেছি আগলৈ আগবাঢ়ি যাব। সেই বস্তুটো হৈছে হোৱাট ভেলু ইউ কেন বি এড। মানে তুমি তোমাৰ সেই কামটোৰ দ্বাৰা এই দুনিয়াৰ কাৰণে কি মূল্য আদায় দিব পাৰিবা, মানে দুনিয়াক কি মূল্য দিব পাৰিবা তোমাৰ কামটোৰ দ্বাৰা। কাৰণ এই দুনিয়াত কিবা এটা দিব নোৱাৰিলে তুমি একো নাপাবা। চ' তোমাৰ এইমটো সেইদৰে নিৰ্ধাৰণ কৰিবা যাতে তুমি এটা ভাল ভেলুৱেবল মূল্য এটা তুমি দুনিয়াখনক দিব পাৰা। 3 নম্বৰ কাৰণটো হৈছে হোৱাট ভেলু ইউ কেন এড ইনটু ইউৰ ৱৰ্ক। তো আপোনালোকে বুজি পাইছেই চাগে মই কি ক'ব বিচাৰিছোঁ। যদি নাই পোৱা মোক কমেণ্ট বক্সত জনাব আৰু মই আপোনাক সহায় কৰিম বুলি কথা দিলোঁ। যদি আপুনি বুজি পাইছে বা মোৰ অনুষ্ঠান চাই ভাল লাগিছে তেন্তে নিশ্চয় আপোনাৰ ওচৰৰ মানুহজনক জনাব বা আপোনাৰ প্ৰিয়জনক জনাব বা আপোনাৰ আশে পাশে থকা সকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনাৰ এটা শ্বেয়াৰে তেওঁলোকৰ জীৱনত কিবা এটা নহয় কিবা এটা নিশ্চয় আনি দিব পাৰে। তো আজিলৈ এৰিলোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বুলি আপোনাক কথা দিলোঁ। ধন্যবাদ। জয় আই অসম।